Hi friends, welcome back to my YouTube channel Nalbari and vlogs. Today আজি মই কম আপোনালোকক iPhone 17 ৰ নতুন GUID গোটাইখিনি আহি গৈছে মোৰ হাতত পৰি গৈছে অসমীয়া এটা আপোনালোকক গোটাইখিনি মই GUID আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো প্ৰথম ফটোটো ভিডিঅ'টো আৰম্ভ কৰিম বলক তো মানে iPhone 16 বোলা iPhone 16 তো বাৰু আইবেল বহুত চলে কিন্তু iPhone 17 তো অলপ বেলেগ ধৰণৰ হৈছিলে আপোনালোকে চাইডত দেখিব পাৰিছে Some things aren't meant to be fair. I know you left me down and out. And now the rain is rage, got that hit on your head. Should've buried your dead. Should've listened to me and said, oh, how do you know? You better watch your mouth. When it comes to you. সমলৈ গৈ আছে iPhone 17 টো তাত বহুত নতুন ফিচাৰ্ছ এড কৰি দিছে এনেকুৱা বস্তু মানে খাবার ভালো লাগিব পাৰে ভালো লাগব পাৰে বহুত মানে বেলেগ ডিজাইন দিছে এপল মানে কি কৰিছে গম নাপাওঁ বাকি বহুত গেটা ফিচাৰ্ছ কৰি আমি কৈ আছো তো বাকি কেনেকুৱা ধৰণৰ হ'ব পাৰে মই মানে কওঁ মানে মোৰ খানত লেখা আছে মানে আমাৰ iPhone যোনটো 17 আছে অনলি 17 টো তার শেয়ারটো হ'ব পাৰে আমাৰ শেয়াৰটো হ'ব মানে আমাৰ এটো দিগলটো হ'ব 6.3 ইঞ্চ আৰু লগতে iPhone 16 ৰ নিচিনাই বাকি iPhone 16 ৰ নিচিনাই আৰু 17 এয়াৰ যোনটো স্লিম আছে যোনটো স্লিম এয়াৰ 17 এয়াৰ যোনটো স্লিম বুলি কয় কোনটো হ'ব 6.3 ইঞ্চ দিগল আৰু OLED থাকিব আৰু যোনটো মানে মোটা আহে বস্তু একদম একেবাৰে কম 5.5 mm একেবাৰে কম আৰু ওজনটোৰ কথা ক'বলৈ গ'লে মাত্ৰ 145 গ্ৰাম মাত্ৰ 145 মানে বহুত কমে মানে ওজনটো আৰু বাকি iPhone 17 Pro Max Pro Max মানে বাকি ৰেমটো আহে সবতে ৰেমটো 12GB ৰেম আৰু বাকি iOS 19 আছে iOS 19 বহুত ধুনীয়া ফিচাৰ্ছ লগতে বহুত কেমেৰা আৰু মাল্টিপল জুমিঙো বহুত ভাল হ'বলৈ গৈ আছে আপেলে কোৱা মতে আৰু iPhone হ'ব 6.9 ইঞ্চ হ'ব iPhone 17 Pro Max আৰু লগতে আমাৰ 48 মেগাপিক্সেল কেমেৰা হ'ব আৰু তাত আৰু বহুত বঢ়িয়া ফিচাৰ্ছ পোৱা যাব আৰু যদি ল'ম বুলি ভাবি আছে ল'ব পাৰিব এনেকুৱা ধৰণৰ হ'ব আমি বাৰু ল'ব নোৱাৰিম যদি আপোনালোকে ল'ব বিচাৰিছে ল'ব পাৰে অসমীয়াত মই অলপমান গুৰুত্ব দিব বিচাৰিছোঁ তো আপোনালোকে অলপ হ'লেও কিবা এটা বুজি পাইছে যদি ভিডিঅ'টো সৰু কৰি বুজিছোঁ অলপ হ'লেও বুজি পাইছে তো নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো চাওক না ভাই কি পৰিস্থিতিত ভিডিঅ' বনাব লাগে চাওক কি পৰিস্থিতি ইয়াত মানে মই এনেকৈ বহি কিনে চেণ্ডেলত বহি কিনে ভিডিঅ'টো বনাইছিলোঁ মানে ইয়াত চাওক আমাৰ মানে সত্য বনোৱা হৈ গৈছে তো মানে ইফালে মই iPhone 17 ৰ মানে আপোনালোকক মই গুৰুত্ব দি দিলোঁ আপোনালোকক যি বুজি পাইছে আৰু মানে অসমীয়াত আপোনালোকক গুৰুত্ব দি দিছোঁ বাকি আপোনালোকৰ যদি নতুন জইন লৈ মই মানে বেছি দিন ৰিচেণ্টলি মোৰ চেনেলটো মনিটাইজ হৈছে আপোনালোকে নিশ্চয় কমাই পাইছে নিশ্চয় কাৰণ জইন অপশ্যন আহিছে তো আপোনালোকে জইন হৈ ল'ব পাৰিব এই আপোনালোক মই মানে কিভাৱে পাতিম গেৰাণ্টি আছে দুখীয়া মানুহখিনি কিভাৱে পাতিম এয়াৰ বাইদেউৰ হেডফোনৰ বঢ়িয়া কিভাৱে পাতিম আপোনালোকে জইন হ'লে বেছি পইচা নাখায় জইন হ'লে হ'ল একবাৰ জইন হ'লে বহুতকেইটা কিভাৱে আপোনালোকৰ জইনৰ চান্স থাকে জল্দি জইন হৈ ল'ব টেনশ্যনখিনি বাকী ল'ব নালাগে বাকী মই ইয়াত উঠিছোঁ তো বাকী iPhone 17 GUID আৰু iPhone 17 আপোনালোকক খুব বেছি ছেপ্টেম্বৰৰ মাহত আহি যাব 1-2 1ৰ পৰা 20 তাৰিখৰ ভিতৰত আহি যাব টেনশ্যন নালাগে
বাকী লৈ ল'ব যদি পইচা থাকে আমি বাৰু ল'ব নোৱাৰিম তো বাকী নামি লওঁ আপোনালোকে ভাবিব ইউটিউবাৰৰ বহুত পইচা কিন্তু মই এতিয়া ভাবিছোঁ মই ভাবিছিলোঁ কিমান পইচা বুলি মোৰ এতিয়া $1 বগা নাই $100 এইবোৰ আৰু বাকী বহুত যথেষ্ট আছে বাকী মই আৰু গম পালোঁ তো বাকী ভিডিঅ'টো মই দিলোঁ বাকী মই এই চেনেলটোত এইবিলাক ভিডিঅ' আপলোড নকৰোঁ মই বাকী চেলেঞ্জিং ব্লগ আপলোড কৰিম অতি শীঘ্ৰে আহি আছে মাত্ৰ মই কেইদিন সময় লৈছোঁ আৰু বাকী মোৰ আৰু এটা ইউটিউব চেনেল আছে তাত মানে মই ফানি ভিডিঅ' আপলোড কৰোঁ আপোনালোকে চাই কৰি ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে চেনেলটো চাই ল'ব আৰু যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ল'ব আৰু জইন হ'বলৈ নাপাহৰিব বাই বাই মই এতিয়া প্ৰথমে জাপ মাৰিলোঁ বাই বাই বুলি বাই বাই